অসম সাহিত্য সভাৰ অধিৱেশনৰ আন অধিৱেশনতকৈ অলপ হ'লেও পৃথক। গুৰুৰ শিষ্য ৭৮টা বগা গঢ়িছে ঘূৰিছে। এলেক্সা প্লিজ sang by Jubin Garg। দ্বিবাৰ্ষিক পাঠশালা অধিৱেশন বজালিত আৰু ইয়াত ভট্টদেৱ ক্ষেত্ৰত চলি আছে দ্বিবাৰ্ষিক অধিৱেশন অসম সাহিত্য সভাৰ। চ' আমি কি হৈ আছে আৰু আমাৰ বকো শতদল শাখাৰ পৰা আমি কেইজন আহিছোঁ, কি আমি অনুষ্ঠানত ভাগ ল'ম আহিম। নমস্কাৰ নমস্কাৰ। ভাতৰ পাতটো ভাল লাগিছেনে? এইটো চাগে হেৰি তামোলৰ ঠুকুৱাৰ বনাইছে। আমি এনেই পেলাই দিওঁ, ব্যৱহাৰ নকৰোঁ, কিন্তু এতিয়া চাওক ঢুকুৱাৰ ইমান ধুনীয়াকৈ বনাইছে আৰু ইচ্ছা কৰিলে ইয়াক আমি ধুই পেলাই দুবাৰো ব্যৱহাৰ কৰিব পাৰোঁ। সিহঁতক আনে চিনি নাপায় আৰু চিনি নাপায় কাৰণে ফুল চন্দনেৰে দেৱতাৰ শাৰীত বহুৱায়। সিহঁতক মই চিনি পাওঁ আৰু চিনি পাওঁ কাৰণে সিহঁতে মোৰ সন্মুখত শুদ্ধভাৱে থিয় নহয়। ৭৮টা বগা গঢ়িছে ঘূৰিছে। সিহঁতৰ বগা ৰং, সিহঁতৰ দপদপনিত সন্ত্ৰাসিত গাঁও চহৰ নগৰ হঠাৎ মন্থৰ হৈ পৰিছে সিহঁতৰ গতি। ঠাণ্ডা লাগিছে নাই? ঠাণ্ডা লগা নাই? ঠাণ্ডা লগা নাই তোমালোকৰ? কি হৈছে তুমি? গুৰুৰ শিষ্য। গুৰুৰ শিষ্য বিলাক ভাল লাগিছে দেই। এইটো এই ঠাণ্ডা লাগিলে এনেকে দিবা, একদম ঠাণ্ডা কমি যাব। নহয় গোটেইখিনি এইখন স্কুলৰে ন? মই মিউজিক টিচাৰ। ভাল লাগিছে। আপোনালোকৰ ইয়াতে থাকি খুব ভাল লাগিলে। বৰ ভাল। নমস্কাৰ, আমি বকো সাহিত্য সভাৰ পৰা আহিছোঁ। পাঠশালাত অসম সাহিত্য সভাৰ ৭৭তম দ্বিবাৰ্ষিক অধিৱেশন চলি আছে আৰু এই অধিৱেশন অসম সাহিত্য সভাৰ অধিৱেশনৰ আন অধিৱেশনতকৈ অলপ হ'লেও পৃথক। তাৰ একমাত্ৰ কাৰণটো হ'ল বিজ্ঞান মেলা। আৰু এই বিজ্ঞান মেলাখন কৰ্ণেল গুৰুপ্ৰসাদ দাস ক্ষেত্ৰ হিচাপে ইয়াত নামকৰণ কৰিছে। তেখেত আছিল ভেকুৱাম ব্ৰেকৰ আৱিষ্কাৰক আছিলে, গতিকে তেখেতৰ স্মৃতিত এই বিজ্ঞান মেলাখনি অনুষ্ঠিত কৰিছে। আৰু অসম সাহিত্য সভাৰ হৈ যোৱা কালিৰ প্ৰতিনিধি সভাত প্ৰতি বছৰে প্ৰতিখন অধিৱেশনত এই বিজ্ঞান মেলাখন থাকিবই। আৰু 1987 চনৰ
পাঠশালা অধিৱেশনতে গ্ৰন্থমেলাখন আৰম্ভ হৈছিলে। সাহিত্য সভাৰ লগত যিখন গ্ৰন্থমেলা থাকে সেই গ্ৰন্থমেলাখন তেতিয়া আৰম্ভ হৈছিলে আৰু ইয়াত এইবাৰৰ পৰা বিজ্ঞান মেলাখন আৰম্ভ হ'ল। গতিকে পাঠশালা অধিৱেশন এইকাৰণে অসমৰ সাহিত্য জগতৰ কাৰণে এটা বিশেষ মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈ আহিছে আৰু হৈ থাকিব। হাউলি যাবলৈ এইটো চাইন্স কি কয় এইটো তাৰকা গৃহত আহি আছো আমি। এই তাৰকা গৃহ পাই গ'লো। বঢ়িয়া এয়া আমাৰ আলতাফ ছাৰ, বঢ়িয়া এয়া আমাৰ ৰাম ছাৰ। নমস্কাৰ। বঢ়িয়া বঢ়িয়া ভাল লাগিছে তাৰকা গৃহটো। এতিয়া চাব গম নাথাকে ন আমি সাহিত্য সভাত আমি এইকাৰণে বজাৰ এতিয়া শান্তিৰ দুৱাৰখন শত শ্বহীদৰ আশাৰে গাঁও জয়াই অসম বল, জয়াই অসম বল। আমাৰ গানৰ সুৰেৰে মাগিছো শান্তিৰ দুৱাৰখন শত শ্বহীদৰ আশাৰে গাঁও জয়াই অসম বল, জয়াই অসম বল। পরাজয় আমার নহয় কাম্য মাথো চকুলো নবয়। জয় পরাজয় আমার নহয় কাম্য মাথো ধ্বংস নহয়। জয় পরাজয় আমার নহয় কাম্য মাথো চকুলো নবয়। জয় পরাজয় আমার নহয় কাম্য মাথো ধ্বংস নহয়।